নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল আপোনালোকে আপোনালোকৰ নিজৰ বিদ্যালয়ৰ যি স্কুল মেনেজিং কমিটি বা বিদ্যালয় পৰিচালনা কমিটি গঠন কৰিব লাগে গঠন কৰা হৈ গ'ল নেকি যদি হোৱা নাই তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো আমাৰ গভৰ্ণমেণ্ট অফ আসামৰ পৰা এখন বিশেষ নটিফিকেশ্যন আহিছে যে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়তে বিদ্যালয় পৰিচালনা কমিটি বা SMC বা SMDC গঠন কৰিব লাগে আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই ক'বলৈ যত্ন কৰিম যে আপোনালোকে বিদ্যালয় পৰিচালনা কমিটি কেনেদৰে গঠন কৰিব আৰু কেতিয়া গঠন কৰিব লাগিব SMCৰ সদস্যসকল কোন কোন হ'ব পাৰিব SMCৰ সদস্য নিৰ্বাচনৰ ক্ষেত্ৰত কি নিয়ম মানিব লাগিব আৰু SMCৰ মহিলাৰ সদস্য সংখ্যা কিমান থাকিব লাগিব গোটেইখিনি এই ভিডিঅ'টোৰ যোগেদি মই ক'বলৈ যত্ন কৰিম আশা কৰিছোঁ আপোনালোকে ভিডিঅ' সম্পূৰ্ণ শেষলৈকে চাব কিয়নো এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ তথ্য আপোনালোকে লাভ কৰিব পাৰিব আৰু আপোনালোকৰ বিদ্যালয়ৰ SMCখন বা বিদ্যালয় পৰিচালনা কমিটি অতি সুন্দৰভাৱে গঠন কৰিব পাৰিব তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কিন্তু ছাৰ বাইদেউসকল আপোনালোকে যদি ইউটিউব চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলত ক্লিক কৰি দিব তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ছাৰ বাইদেউসকল লাইন বাই লাইন পঢ়ি দিয়াতকৈ এই চিঠিখনত মেইন বিষয়বস্তুসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যেনে নাম্বাৰ 1 যোনটো দিছে যে আপোনালোকে নিশ্চয় সকলোৱে অৱগত যে প্ৰতিখন বিদ্যালয়ত যি SMC গঠন কৰা হয় আৰু এই SMCখনৰ কাৰ্যকাল থাকে 3 বছৰ আৰু এই 3 বছৰ কাল শেষ হোৱাৰ পিছতে অৰ্থাৎ 1 মাহ আগতে আপোনালোকে মেনেজিং কমিটিটো ভংগ কৰিব লাগে আৰু পুনৰ গঠন কৰিব লাগে নাম্বাৰ 2 হৈছে ছাৰ বাইদেউসকল আপোনালোকে এই SMCখন বা মেনেজিং কমিটি গঠন কৰাৰ বাবে আপোনালোকে ছাত্ৰ ছাত্ৰীৰ মা দেউতা বা গাৰ্ডিয়ান সকলৰ পৰা 12 জন সদস্যক ফাৰ্ষ্ট টাইম নিৰ্বাচন কৰিব লাগিব আৰু এই 12 জন সদস্য আপোনালোকে কেনেদৰে নিৰ্বাচন কৰিব আপোনালোকৰ স্কুলত বা বিদ্যালয়ৰ কিছুমান যে ডিসএডভান্টেজ বা আপোনালোকৰ উইকাৰ সেকশনৰ কিছুমান ষ্টুডেন্ট থাকিব তেওঁলোকৰ গাৰ্ডিয়ান কিছুমান অন্তৰ্ভুক্ত কৰিব লাগিব আৰু কিছুমান আকৌ CWSN ল'ৰা ছোৱালী আছে তেওঁলোকৰ পৰাও কিছুমান গাৰ্ডিয়ান আপোনালোকে অন্তৰ্ভুক্ত কৰিব নেক্সট আহিল আপোনালোকৰ প্ৰেসিডেন্ট বা ভাইস প্ৰেসিডেন্ট কেনেদৰে নিৰ্বাচন কৰিব প্ৰেসিডেন্ট বা ভাইস প্ৰেসিডেন্ট নিৰ্বাচন কৰাৰ ক্ষেত্ৰত এটা নিয়ম আছে যে আপুনি চাওক যে প্ৰেসিডেন্ট এণ্ড ভাইস প্ৰেসিডেন্ট শ্যাল বি ইলেক্টেড ফ্ৰম দ্য পেৰেণ্টছ গাৰ্ডিয়ানছ মেম্বাৰ অনলি এণ্ড ওৱান অফ দেম মাষ্ট বি এ ওমেন অৰ্থাৎ আপোনালোকে যি প্ৰেসিডেন্ট বা ভাইস প্ৰেসিডেন্ট নিৰ্বাচন কৰিব এই প্ৰেসিডেন্টত বা ভাইস প্ৰেসিডেন্টত আপোনালোকৰ যদি পুৰুষজনক আপোনালোকে প্ৰেসিডেন্ট দিছে তেতিয়াহ'লে আপোনালোকে মহিলা এজনী বাইদেউক আপোনালোকে ভাইস প্ৰেসিডেন্ট হিচাপে নিৰ্বাচন কৰিব লাগিব প্ৰেসিডেন্টটো আপোনালোকৰ মহিলাৰ পৰা দিছে তেতিয়াহ'লে আপোনালোকে ভাইস প্ৰেসিডেন্টটো পুৰুষৰ পৰা নিৰ্বাচন কৰিব লাগিব নেক্সট আহিল যে আপোনালোকে যিজনক প্ৰেসিডেন্ট বা ভাইস প্ৰেসিডেন্ট নিৰ্বাচন কৰিছে সেই প্ৰেসিডেন্ট বা ভাইস প্ৰেসিডেন্ট কিন্তু আন বিদ্যালয়ৰ SMCৰ প্ৰেসিডেন্ট বা ভাইস প্ৰেসিডেন্ট হ'ব নোৱাৰিব যদি কোনো আপোনালোকৰ ভাইস প্ৰেসিডেন্ট দিব পৰা বেলেগ এখন স্কুলতে প্ৰেসিডেন্ট বা ভাইস প্ৰেসিডেন্ট আছে তেতিয়াহ'লে সেইজনক আপোনালোকে প্ৰেসিডেন্ট বা ভাইস প্ৰেসিডেন্ট হিচাপত নিৰ্বাচন কৰিব নোৱাৰিব নিশ্চয় বুজি পাইছে নেক্সট আহিল ওৱান ইলেক্টেড মেম্বাৰ ফ্ৰম PRI অৰ্থাৎ পঞ্চায়তী ৰাজ ইনষ্টিটিউটৰ পৰা দিব লাগিব অৰ্থাৎ পঞ্চায়তী ৰাজ যদি ইনষ্টিটিউটটো আপোনালোকৰ নাই অৰ্থাৎ কাৰ্বি আংলঙৰ ক্ষেত্ৰত নাথাকিব পাৰে বা নাই তেতিয়াহ'লে VCDC অৰ্থাৎ ভিলেজ ডেভেলপমেণ্ট কমিটিৰ পৰা বা VDPৰ পৰা আপোনালোকে এজনক দিব পাৰিব বা গাঁওবুঢ়াকো দিব পাৰে বা MSCকো দিব পাৰিব নেক্সট আহিল 4 নম্বৰ অৰ্থাৎ নেক্সট 4 নম্বৰ হৈছে যে আপোনালোকৰ বিদ্যালয়ৰ শিক্ষকসকলৰ মাজৰ পৰা এজনক দিব পাৰিব নাম্বাৰ 5টো আহিল 2 members are to be nominated by the alumni association of the school অর্থাৎ ছাত্ৰসকল আপোনালোকৰ নিজৰ বিদ্যালয়ত alumni association আছে যিসকল এক্স ষ্টুডেন্ট সকল দি আপোনালোকে যি alumni গঠন কৰিছিল সেই alumni কমিটিৰ পৰা দুজনক দিব লাগিব নেক্সট নাম্বাৰ 6 হৈছে যে এই কমিটিখনৰ প্ৰধান শিক্ষকজনে সেক্ৰেটাৰী হিচাপত থাকিব হেড টিচাৰ হেডমাস্টাৰ শ্যাল বি মেম্বাৰ সেক্ৰেটাৰী হিচাপত হেড টিচাৰ এজন থাকিব মিনিমাম 50% অফ এভভ কমিটি মেম্বাৰ শ্যাল বি ওমেন অৰ্থাৎ যি ওপৰত যি কমিটিখন বনোৱা হৈছে এই কমিটিখনৰ 50% মহিলা থাকিব লাগিব তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে ছাৰ বাইদেউসকল আপোনালোকে এই কমিটিখন কেতিয়া বনাব লাগিব অৰ্থাৎ একৰ্ডিং টু আমাৰ সমগ্ৰ শিক্ষা মিছনৰ ফালৰ পৰা ষ্টেট লেভেলৰ পৰা যি অৰ্ডাৰখন আহিছিলে এই অৰ্ডাৰখন মতে 31 ছেপ্টেম্বৰৰ আগতে প্ৰতিখন বিদ্যালয়তে SMC গঠন কৰিব লাগে কিন্তু আমাৰ কাৰ্বি আংলঙৰ ক্ষেত্ৰত যোৱা 3 অক্টোবৰ দিনে এটা বিশেষ ডিস্ট্ৰিক্ট লেভেলৰ লগত এটা বিশেষ মিটিং হৈছিল আৰু মিটিঙত তেওঁলোকে কৈছে যে অক্টোবৰ মাহৰ ভিতৰতে এই SMC বনালে হ'ব তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যে আপোনালোকে বিদ্যালয় পৰিচালনা কমিটি কেনেদৰে অতি সুন্দৰভাৱে গঠন কৰিব পাৰিব ছাৰ বাইদেউসকল আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে ৰাজ্যৰ প্ৰতিজন বিদ্যালয়ৰ শিক্ষকসকলে অতি সুন্দৰভাৱে বুজি পায় আৰু ছাত্ৰ ছাত্ৰী অভিভাৱিকা সকলোৱে সুন্দৰভাৱে বুজিব পাৰে তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকে যদি ইউটিউব চেনেল প্ৰথমবাৰৰ বাবে চাইছে তেন্তে অতি শীঘ্ৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলত ক্লিক কৰি দিব তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ সকলোকে